চাপৰৰ মোৱাটৰী 17 নং ৰাষ্ট্ৰীয় ঘাইপথত শোকাবহ দুৰ্ঘটনা বেৰিকেডত খুন্দিয়াই পানীভৰ্তি গাঁতত পৰে বাইক সহ 2 আৰোহী দুৰ্ঘটনাত থিতাতেই নিহত ছাৰিদুল ইছলাম নামৰ এজন বাইক আৰোহী গুৰুভাৱে আহত ববিদুল ইছলাম নামৰ আন এজন বাইক আৰোহী পুনৰবাৰ জনাইছো নিশা চাপৰৰ মোৱাটৰীত শোকাবহ পথ দুৰ্ঘটনাত থিতাতেই নিহত এজন আহত এজন সন্মুখৰ পৰা আহি থকা এখন ট্ৰাকক এৰাই যাবলৈ চেষ্টা কৰোঁতেই বাইকখন পথৰ কাষত থকা কংক্ৰিটৰ বেৰিকেডত খুন্দা মাৰে বুলি জানিব পৰা গৈছে যাৰ ফলত সংঘটিত হয় এই ভয়ংকৰ দুৰ্ঘটনাটো থিতাতেই নিহত হৈ পুথিমাৰী ছামিদুল ইছলাম আৰু আহত হয় ধনতোলাৰ ববিদুল ইছলাম চাইলেঞ্চযুক্ত পথ নিৰ্মাণকাৰী কোম্পানী VIPL উপযুক্ত সতৰ্কীকৰণ চিহ্ন নোহোৱাকৈ কংক্ৰিটৰ বেৰিকেড স্থাপন কৰাৰ ফলতে এই দুৰ্ঘটনা সংঘটিত হয় বুলি ৰাইজৰ অভিযোগ Baba go!